Hello everyone, good morning. আজি মই ভিডিওটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলো। আজি মই গৈ আছো তিনচুকীয়া। মই তিনচুকীয়া আহি পাই গলো আৰু মই তিনচুকীয়া আহিছো জেঠাইৰ লগত। এতিয়া বহি আছো চেম্বাৰৰ আগফালে। জেঠাই যিহেতু চেকআপ আছিলে তেখেতৰ লগত মই আহিবলগীয়া হ'ল আৰু এতিয়া দেখাই মেলি খাবলৈ গৈছো। এতিয়া আহিলো ইয়াত তিনচুকীয়াত দাদা এজনৰ দোকানত আৰু কুৰ্তি লৈছো। দাদা কি পায় আপোনাৰ দোকানত? কুৰ্তি, নাইটি দেখাই দিয়ক, আপুনি নাইটিটো দেখাই দিয়ক। নাইটি আপোনাৰ সব ৰেঞ্জত পাই যাব। কোৱালিটি অকমান ভাল পাব, কোৱালিটিত আমি কম্প্ৰমাইজ নকৰোঁ। ঠিক আছে, এইটো হ'ব আপোনাৰ কাপ্তান নাইটি ষ্ট্ৰেচেবল হ'ব, বঢ়িয়া কোৱালিটি, একদম কালাৰৰ গেৰেণ্টি হ'ব ইয়াত। তাৰপিছত আপোনাৰ বাচ্চাৰ আইটেম পাই যাব। তাৰপিছত এটা পেঞ্চিল টপ পূজাৰ কাৰণে আহি আছে। তাৰপিছত আপুনি লেডিজৰ কুৰ্তি পাব, হাত কটা এতিয়া ভণ্টি ল'লে 2 পিচ হাত কটা। ৰেয়ন কাপোৰ আমাৰ ইয়াত আপুনি ৰেঞ্জ ইমান বেছি নাপাব, মিনিমাম ৰেঞ্জত ৰিজনেবল প্ৰাইচত দিয়ে ন, পুৰা একদম ৰিজনেবল প্ৰাইচত। কাপোৰ কোৱালিটি ভাল হ'ব। এই আপোনাৰ 5 বজাত গলিত সোমালে প্ৰথম কাপোৰৰ দোকানটো ৰাইট চাইডত। আৰু ইয়াত আহিব পাৰে ইয়াত পূজা কাপোৰ এতিয়া নতুনকৈ বহুত আনি আছে আৰু আমি আহিম বজাৰ কৰিবলৈ, আপোনালোকেও আহিব। ডিছকাউণ্ট দিব নেকি? কিবা কিবি ডিছকাউণ্ট থাকিবই, ডিছকাউণ্ট থাকিবই, পূজা বুলি ডিছকাউণ্ট নহ'লে হ'ব জানো? আহিব পাৰে আপোনালোকে, মানে ইয়াত কাপোৰৰ কোৱালিটিটো বহুত ভাল। পূজা বস্তুবোৰ আৰু মই তিনচুকীয়াৰ পৰা আহি পালোঁ। তিনচুকীয়াৰ পৰা আহি পাই ফ্ৰেছ হ'লোঁ। তাৰপাছতে এতিয়া আপোনালোকক দেখুৱাব লৈছোঁ মই তিনচুকীয়াৰ পৰা কি আনিলোঁ। আৰু মই আনিলোঁ এয়া এযোৰ কুৰ্তি, মানে জোৰকৈ আছে, ইয়াৰ লগত পেণ্ট এটা আছে, এইটো দেখিছে, এইটো কুৰ্তি আৰু ইয়াৰ লগত আছে এইটো পেণ্ট দেখিছে, ইমান ধুনীয়া, কাপোৰটো বহুত ভাল, এইটো কটন হয়, মানে বহুত কম দামতে পালোঁ। আৰু আনিছিলোঁ এইটো এটা ফ্ৰক টাইপৰ কুৰ্তি, সেইটো দেখিছে, ইয়াৰ লগত এডাল বেল্ট আছে মাজত, এডাল বেল্ট, আৰু এইটো এটা কুৰ্তি। কাপোৰকেইটা মানে বহুত ভাল, বহুত কোমল। আৰু আনিছোঁ এইটো এটা কুৰ্তি, চাওক, গৰম দিনত মানে বহুত ভাল পিন্ধিবলৈ, কাপোৰটো মানে বহুত ভাল। আৰু মাৰ কাৰণে আনিছোঁ এটা, এইটো নাইটি হয়, নাইটি টাইপৰ ফ্ৰক, মানে এইটো আনিছোঁ, এইটো মালৈ আনিছোঁ। মানে এইকেইটা কাপোৰকেইটা বহুত ভাল আৰু কাপোৰ কোৱালিটিটো চাই মেলি মানে বহুত ৰিজনেবল প্ৰাইচত পাইছোঁ বস্তুকেইটা, গোটেইকেইটা। আৰু মই সেই দাদাজনৰ দোকানৰ পৰাই লৈছোঁ। দোকানটো ইমান ডাঙৰ নহয়, আপোনাৰ দোকানখন সেই আগতে বেলেগ এখন দোকান আছিলে তেখেতৰ, আৰু এতিয়া কাপোৰ দোকান আপোনাৰ হৈছে 6 মাহমান খোলা, কিন্তু মানে তাত বহুত ধুনীয়া বস্তু ৰাখিছে দাদাই। গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ ময়ো, যিহেতু মই মেডিকেলহে গৈছিলোঁ জেঠাইৰ লগত। আৰু এইকেইটা বস্তু মই আনিলোঁ। তাত মানে আমি যোনবিলাক মিডিল ক্লাছ ফেমিলিৰ হয়, সেইবিলাকে মানে বহুত ধুনীয়াকৈ ৰিজনেবল প্ৰাইচত মানে বস্তুকেইটা, আমি মন পচন্দৰ বস্তুকেইটা আমি ল'ব পাৰোঁ সেই দাদাৰ দোকানলৈ গৈ। আৰু এতিয়া পূজা আহি আছে, কৈছে বহুত ধুনীয়া বস্তু আনিছে বুলি। মই চাইছিলোঁ 2-এটা, কিন্তু দেখুৱাব নোৱাৰিলোঁ। আৰু ময়ো যাম পূজাত বজাৰ কৰিবলৈ, তাতেই বহুত ধুনীয়াকৈ আনিছে। আৰু প্ৰাইচটো অলপ কম, যিহেতু আমি মানে চবেই যাতে ল'ব পাৰোঁ। মানে এনেকুৱা হয়, পূজাত বিহুত আমি চবেই নতুন কাপোৰ ল'ব বিচাৰোঁ, আৰু নতুন কাপোৰ ল'লে ভাল লাগে। তো মানে কি হয়, কিছুমানেতো ল'ব নোৱাৰে, বহুত দাম হয়, বা কোৱালিটিটো অলপ কম দাম দি ল'লেও কোৱালিটিটো অলপ বেয়া পায়। তো মানে এই দাদাজনৰ দোকানত কোৱালিটি ভাল, আৰু বস্তুটো মানে ভাল এটা প্ৰাইচত পাব, আৰু আপোনালোকে চবৰে মানে সন্তুষ্ট হৈ আহিব পাৰে। আৰু মই তেনেকৈ আৰু একো নেদেখুৱাওঁ, আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। মোৰো ভাগৰ লাগিছে বহুত, আৰু তেতিয়াহ'লে আকৌ বেলেগ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আজিলৈ আহিছোঁ।